এইখন মানে মোৰ ব্যৱসায়। ইয়াতে মই কিছু সময় ৰখি আছোঁ, কিন্তু এতিয়ালৈ কোনো কাষ্টমাৰ অহা নাই। মই আগৰ ফালে যাই লওঁ আছোঁ বাৰু, চাই লওঁ। দাদা কি কৈছা? নাই নেকি? দে এতিয়া মই জিৰণি লৈ আছোঁ। মানে বাইকৰ ওপৰত উঠি মানে ভাগৰ লাগে যে, হাতৰ বিষ উঠি যায়। সেইকাৰণে কিছু ঠাইত মই বহিছোঁ। মানে ঠাইখিনি মানে এনেকুৱা ঠাই দেখিলেই ভাল লাগে আৰু। এইবিলাক ঠাই কি ধুনীয়া ঠাই, দেখিলেই ধুনীয়া লাগে। সেউজীয়া ধান দেখিলেই মানে ভাল লাগে আৰু। বহিও ভাল লাগে ইয়াতে, ধুনীয়া বতাহ আহি থাকে।